বাংলাদেশৰ পাছতেই অসমতো বৃদ্ধি পাইছে ৰাছেল ভাইপাৰৰ আতংক। মানুহৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৰাছেল ভাইপাৰ। ৰাছেল ভাইপাৰ ক'ত থাকে? কেনেকৈ বাচি থাকিব ৰাছেল ভাইপাৰৰ পৰা? ৰাছেল ভাইপাৰে কামুৰিলে আপুনি কি কৰিব? বৰ্তমান সময়ত বাংলাদেশৰ পাছতেই বৃদ্ধি পাইছে ৰাছেল ভাইপাৰৰ আক্ৰমণ অসমতো। দেশৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাছেল ভাইপাৰৰ উপদ্ৰৱ বেছিকৈ বৃদ্ধি পাইছে। বেছিভাগ সাপে কণী দিয়া দেখা পোৱা যায়, কিন্তু ৰাছেল ভাইপাৰে বাচ্চা জন্ম দিয়ে। বন্যপ্ৰাণী ও পৰিৱেশ বিজ্ঞানীয়ে কৈছে দেশৰ পৰা শিয়াল আৰু অন্যান্য ৰাছেল ভাইপাৰৰ খাদ্য সামগ্ৰীৰ যিবোৰ প্ৰাণী আছে সেইবোৰ আমি সচৰাচৰ মাৰি পেলাওঁ, যাৰ বাবে আমি নাজানো যে পৰিৱেশৰ বাবে কিমান উপকাৰিতা। আৰু এই সাপে ৰাছেল ভাইপাৰে এই খাদ্যসমূহ খায়, যেনে ভেকুলী। সেইবাবেই ৰাছেল ভাইপাৰৰ সংখ্যা এতিয়া লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, কাৰণ তাৰ যিটো খাদ্য সেই খাদ্যই এতিয়া নাই, যাৰ বাবে খাদ্য বিচাৰি এতিয়া মুকলি স্থানলৈও যাবলগীয়া হৈছে। ৰাছেল ভাইপাৰৰ উপস্থিতি আতংকজনক হ'লেও মন কৰিবলগীয়া যে এই সাপবোৰৰ সৈতে মানুহৰ মুখামুখি হোৱাৰ সম্ভাৱনা কম বুলি গাইডেন্সত উল্লেখ কৰা হৈছে। এই সাপ সাধাৰণতে নিম্নমুখীৰ গাঁথনি, মুকলি অৰণ্য, কৃষিভূমিত বাস কৰে আৰু মানুহৰ বসতিৰ পৰা আঁতৰি থাকে। সাপটোৰ ৰং মেট আৰু মাটিৰ লগত সহজেই মিলিব পাৰে। কোনো ব্যক্তিয়ে লক্ষ্য নকৰাকৈ সাপৰ বেছি ওপৰলৈ গ'লে বা সাপৰ ওচৰলৈ গ'লে বিপদৰ ভয়ত সাপে আক্ৰমণ কৰিব। ৰাছেল ভাইপাৰ ভাল সাঁতোৰবিদ হোৱাৰ বাবে নদীৰ সোঁত আৰু বানপানীৰ পানীত দেশৰ বিভিন্ন ঠাইত বিয়পি পৰিছে। সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। সাপে কামোৰাৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে সেই বিষয়ে অৱগত কৰা হৈছে। যিবোৰ অঞ্চলত ৰাছেল ভাইপাৰ দেখা গৈছে সেইবোৰ অঞ্চলত খোজ কঢ়াৰ সময়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগে। ওখ গাঁথনি, কৃষি অঞ্চলত খোজ কঢ়াৰ সময়ত সাৱধান হ'ব লাগিব। হাত ভৰি ফুটাত সোমাব নালাগে। ইয়াৰ উপৰিও সংশ্লিষ্ট এলেকাত কাম কৰাৰ সময়ত বুট আৰু লং পেণ্ট পিন্ধিব লাগিব। ৰাতি চলাচল কৰাৰ সময়ত টৰ্চ লাইট ব্যৱহাৰ কৰিব লাগিব। ঘৰৰ চৌপাশ পৰিষ্কাৰ আৰু জাবৰমুক্ত কৰি ৰাখিব লাগিব। সৰি পৰা গছ আঁতৰোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। খৰি, খেৰ, সাপ ধৰা বা হত্যাৰ চেষ্টা কৰা আৰু প্ৰয়োজন হ'লে হেল্পলাইন নম্বৰত ফোন কৰি তাৰ ওচৰৰ বন বিভাগৰ কাৰ্যালয়ত আপুনি জনাব পাৰে। ৰাছেল ভাইপাৰে কামুৰিলে আপুনি কি কৰিব? কামোৰা অংশটো লৰচৰ কৰিব নালাগে। খোজ কাঢ়িব নোৱাৰিব। হাতত ষ্ট্ৰিং, হাতখন লৰচৰ কৰিব নোৱাৰিব। হাত ভৰিৰ গাঁঠিৰ গতিবিধিত পেশীৰ সংকোচনৰ বাবে বিষটো তেজেৰে দ্ৰুত গতিত বিয়পি বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ লগতে উল্লেখ আছে যে আক্ৰান্ত অংশটো চাবোনেৰে লাহে লাহে ধুব লাগে বা তিতা কাপোৰেৰে লাহে লাহে মুচিব লাগে। যিমান সম্ভৱ দ্ৰুতগতিত চিকিৎসালয়লৈ লৈ যাব লাগে। যদি কিবা ঘড়ী বা অলংকাৰ বা তাবিজ আছে কাপোৰ আদি আঁতৰাই পেলাব লাগে। কামোৰা ঠাইত বিন্দিব নালাগে। বেজী নিদিব, কাৰণ বেজী দিলে অসুবিধা হ'ব, বা যিকোনো প্লাষ্টাৰ বা আন প্ৰয়োগ কৰিব নোৱাৰি। একো প্ৰয়োগ কৰিব নোৱাৰিব। যদি সাপে কামোৰে ওজালৈ গৈ সময় নষ্ট নকৰিব। যিমান পাৰি সোনকালে ওচৰৰ চিকিৎসালয় বা স্বাস্থ্যসেৱা কেন্দ্ৰলৈ যাব লাগিব।